দেউতা আমি যে কালি পিকনিকলৈ যাম দালিয়া এটা কলা নাই আকৌ মই ক'বলৈকে আছে দেই কামৰ জুমুৰত একদম পাহৰি থাকিলো ফোন এটা কৰি কৈ দিয়া আকৌ নহলে কালি দিগদাৰে হ'ব দিগদাৰনো কেলে হ'ব ইমান বিজি মানুহ নহয় মিনিষ্টাৰ নহয় সি হ'লেও আৰু কৰি দিয়াটো ভাল মাৰে আকৌ যাব পাৰিনে নোৱাৰে এইবোৰ গাড়ীত উঠিবই নোৱাৰে নহয় বমি হয় আইও মই আকৌ কিয় নাযাম যাম পাই তেনেকে হ'লেও যাম মই আপুনি নোযোৱাটোহে বিচাৰিছে চাগে ন সেইটো কথা নহয় ওলাবা যাম মই কিয় নাযাম আকৌ ঘৰৰ গোটেইবোৰ যাব মই অকলে অকলে ঘৰখনত থাকিম নেকি ওলামেই মই সেইবোৰ কথা বাদ দিয়া তুমি আদা আৰু টেঙা ল'বা ৰাস্তাত কিজান বমিয়ে হয় তোমাক খাবলৈও লাগিব নহয় আপুনি অকমান বেছিয়ে হয় অকমান বমি কৰোঁতে আপুনি ইমান মোক ইনচাল দিছে হ'ব বাবা নিদো ইনচাল যোৱা ঐ দেউতা দালিয়া দালে তুমি ফোন কৰিবলৈ পাহৰিলাচোন ফোন এটা কৰি দিয়া আকৌ এতিয়া কৰো পাই পাহৰিয়ে গৈছিলো এই ফোনডালত এই মাইকী মানুহজনে কাৰ মূৰটো বকি আছে কি হ'ল কেলেনো বকি আছা এই মোবাইল ফোনত কৈ জানো মাইকী মানুহ এজনীয়ে কিবা কিবি বকি আছে কি সতৰ কথা কওক নে কি বোলে আজিকালি সেইবোৰ হয়ে এইবোৰ কমন হৈ গ'ল হেল্ল' দালিয়া এই কাইলে মানে আমাৰ পৰিয়ালটো কাজিৰঙালে মানে ফুৰিবলৈ যাম বুলি ভাবিছো তুমিও ওলাবা ভালেই হ'ব বহুত দিন কলৈকো ফুৰিবলৈ যোৱা নাই ঘৰত সোমাই বৰ আমনি লাগিছে দেই পিছে কাইলে কিমান সময়ত যাব বৰ দূৰ বাট নহয় অকমান সোনকালে যাম ৰাতিপুৱা তোমাৰ 4টা মানত 4টা বজাত কেনেকে যাম ইমান ঠাণ্ডা গা ধুবও নোৱাৰিম 5টা মানতে ওলাব ঠিক আছে তেতিয়া 5টা বজাত তুমি আমাৰ ঘৰলৈ আহি যাবা আৰু হ'ব তেতিয়াহ'লে মই আপোনালোকৰ ঘৰলৈকে যাম বাৰু এতিয়া ৰাখিছো দেই ঠিক আছে দিয়া ঐ তহঁতিও কাইলৈ কাৰণে যি খোৱা বস্তু আনি থৈ দিছ গোটেইখিনি বেগত সোমোৱাই লগে যা নহলে কাইলৈ খৰখেদাহে হ'ব হ'ব মই সোমোৱা লংগে ৰবা বৈ বা শুনিছানে এইফালে আহাচোন কিয় মাতিছিলে এই কাইলৈ যাওঁতে চাহ একাপ খাব লাগিব নহয় তুমি সেইকাৰণে ফ্লাক্সতে ভৰাই লোৱা এই পিঠা দুটামানো ভৰাই ল'বা হ'ব মই ভৰাই ল'মগে সেইবোৰ আপুনি চিন্তা নকৰিব দিয়ক আপুনি ইয়াৰ চাহকণ খাবলৈ পালেই হৈছে A few inches later. তহঁতৰ ওলাই হ'লনে 4টাই বাজি গ'ল ওলাই হ'লনে নাই হোৱা হৈছে ৰবা ব'লা ৰেডি ষ্টাইল চাই হেতো মাৰ আকৌ মা আহা আকৌ ওলাই আছিলো অকমান দেৰি হ'ল আৰু ষ্টাইল চা তুমিও মানে হেতৰ লগতে মিলাই লাও ন আপুনি ষ্টাইল নকৰিলে বুলি ময়ো নকৰিম নে কিবা এফালে ফুৰিবলৈ যাম ধুনীয়াকে সাজি কাচি যাম আকৌ হ'ব দিয়া আমাৰ দালিয়া কাইটি ইমান দেৰি নাই আহা যে ভৱেন দাইটি ওলাই হ'ল নাই তোলৈকে ৰৈ আছিলো তোৰ কথা পাতিহে আছিলো তোৰ আয়ুস বেছি হ'ব দে তই ওলালিহিয়ে দিয়ক ভালেই হ'ব আয়ুস বাঢ়িলে তুমি চশমা নলগালা নি নাই অনাটো আনিছো খালি আপোনালোকে লগাই নে নলগাই সেইকাৰণে মই লগোৱা নাই লগাই লোৱা ময়ো লগাই ল'ম এযোৰ হ'ব ডাঙৰীয়া কেনে মজা হাৰণি চুন্দু ব'লা আকৌ দেৰি হৈছে বৈ দেউতা ব'লা আকৌ দেৰি হৈছে ঠাণ্ডা দিনত ইঞ্জিন বহি গ'ল চাগে গাড়ীখন ষ্টাৰ্ট দিওঁ টেক্সি গাড়ী লৈ যাম কাজিৰঙালৈ আয়ৈ দেহি জীৱ জন্তু চাই বা দালিয়া দা আপুনি চোন বৰ ধুনীয়া গান গায় কি কবা আৰু এক্সপিৰিয়েঞ্চ থকা মানুহ ডেকাতে কিমান গালো আকৌ ফাইনেলি পালোহি দে ইমান ধুনীয়া পায় কাজিৰঙাখন দেউতা অকল থাকিলে নহ'ব নহয় জীপ চাফাৰীলৈ যাব লাগিব ব'লা আকৌ ৰবাও কিমান ভাগৰ লাগিছে পতকেনে মই পেচাব কৰি আহোঁ ৰবা ব'লক মোৰো বহুত জোচা লাগিছে নহ'লে পেনতে যাব 5 hours later. আমাৰ গাড়ী আহিলে উঠকে বৈ দাদা ব'লক বা সেইটো চাহ কিনো চাচোন সেইটো গড়চোন এইটো চাহ আকৌ এইটোতো চোৱাই নাই এইটো বাঘচোন কি যে ধুনীয়া পায় কাজিৰঙাখন চাৰিওফালে গোটেই সেউজীয়া গছ গছনিৰে ভৰা ইয়ালৈ আকৌ আহিবলৈ মন যাব পায় তেন্তে ৰাইজ আজি ভিডিঅ'টো ইমানৰ বাবে যদি ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈ এৰিছোঁ ধন্যবাদ
তেন্তে ৰাইজ আমাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আমাৰ ভিডিঅ'টোত গৈ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব